Hello everyone, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নীলাক্ষী ক্ৰিয়েশ্যন এণ্ড আইডিয়ালৈ। আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা জনালোঁ ৰঙালী বিহুৰ অনেক শুভকামনা। এই নতুন বছৰে আপোনালোকলৈ লৈ আহক সুখ আৰু সমৃদ্ধিৰ বতৰা। আজি হৈছে গৰু বিহু। আপোনালোকে গৰু গা ধুৱালে নে নাই জনাবচোন। আমাৰ পিছে ধুৱালে, যিটোহে বেয়া বতৰ। ভাইটি আৰু দেউতাই ধুৱালেগৈ পথাৰতে, আৰু মই ঘৰৰ কাম বনখিনি কৰোঁতে ভিডিঅ' কৰিবলৈ নহ'লে, নেপালোঁ ভিডিঅ' কৰিবলৈ। আৰু এতিয়া অলপ ফৰকাল কৰিছে বতৰটো। আজিনো কি কৰোঁ আপোনালোকক দেখাই থাকিম, তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মই বনোৱা পিঠা, বিহুৰ বাবে যোগাৰ কৰিলোঁ। তিল পিঠা, নাৰিকলৰ আৰু নিমকি আৰু ঘিলা পিঠা, আৰু বিশেষ বনোৱা নাই একো। এতিয়া আমি সকলোৱে খাবলৈ লৈছোঁ চাহ। মা, দেউতা আৰু ভাইটি। মায়ে চাহ বাকিছে। এতিয়া ইয়াৰ লগতে আমি কণী দিয়া দেউতাৰ লগত যাবলৈ লৈছোঁ। Kukisno. Go. Udah apa dit? Mama. Udah apa? Ini pale masa itu dulu. Boleh. Dah bhai. Boris gua. Bisa buat. Gol. Madhok. Mantap. Akhirnya beli mau beli deh. Bagi deh boy. মোৰটো ভাগিলে আৰু নাই সেটআপ। এতিয়া মই খুৱাবলৈ আহিলোঁ আমাৰ গৰুকেইটাক পিঠা। যিহেতু নিয়ম আছে, গধূলি সময়ত গৰুক পিঠা খুওৱা হয়, সেইবাবে পিঠা খুন্দি বনাই মেলি এতিয়া পোৱালিকেইটাক খুৱাব আহিছোঁ। নেখা যা। মাকে খাই পেলা, খাই আছে। এইটো এটা খাই হেৰি যা যা খাকে যা। এয়া মায়ে বনাই দিলে ঘৰত ছিটিয়াবলৈ বছ, ৰচুন, চাউলৰ কিবা কিবি। এয়া জাক দিবলৈ আৰু ঘৰত দিবলৈ যোগাৰ কৰিলে মায়ে, মই কৰি দিম আৰু। গধূলি সময়ত যে বচ আৰু তুলসী আৰু চাউল পানী ছিটিয়াই গধূলি সময়ত যাতে মহ মাখি নাহে, সেইটো অকণমান ছিটিয়াই দিছিলোঁ। বেছিকৈ ভিডিঅ' কৰিবলৈ নহ'ল, ভিডিঅ' কৈ দিয়া মানুহো নাই, সেইবাবে মোৰ ৰুমতে অকণমান কৰি দেখালোঁ। আমি আহিছোঁ জাক দিবলৈ। মায়ে জাক দিবলৈ লৈছে ইয়াত। পৰিৱেশটো চাওকচোন, আগফালে পানী। বুজো ভাত খাজা ৰখাইছে মান্না বুলি মই ৰখিছোঁ নালাগে আকৌ মতি দিয়া নাই দিব লাগিব।
ফটোশ্বুটৰ কাৰণে আমি জেগা বিচাৰি ফুৰিছোঁ, জেগাই পোৱা নাই। এজন লুকাইছে, ওলা ক'তনো ফটো মাৰিবলৈ আনিছে ঐ। এইফালে কেনেকে যাবি আকৌ? ক'লে আনিছ তইহে জান দেই। কোনফালৰ পৰা যাবি গৈ? এইফালে চবফালে বোকাইচোন। এই ধৰতে মা সেইফালৰ পৰা মাৰি দিম ৰ। আমাৰ ষ্টাইলবোৰ চাওকচোন, ৰিলছ বনাবলৈ কি যে কৰিছিলোঁ। একো নহয়। ৰাতি দুপৰলে মইনা কেঁচা কেঁচা মৰম তোমাৰ। সকলোখিনি কাম কৰি আজৰি হ'লোঁ। এতিয়া অলপ দেৰি ৰেষ্ট লওঁ বুলি ভাবিছিলোঁ। বহুত ডাঙৰ বৰষুণ দিছে, চাওকচোন কেনেকুৱা ডাঙৰ বৰষুণ দিছে। ৰ'দ ওলাইছে আৰু বৰষুণো দিছে, চাওকচোন কিমান ডাঙৰ বৰষুণ। আজি হঠাতে মেডিকেল আহিব লগা হ'ল। এতিয়া আমি আছোঁ নাহৰকটীয়া HM হস্পিটেলত। মাতৃ হস্পিটেল বুলি লিখা আছে, HM হস্পিটেল বুলি লিখা আছে। দেউতাৰ গা বেয়া, মানে ভৰি বিষ হৈছে, নাৰ্ভৰ কিবা প্ৰব্লেম হৈছে, সেইবাবে ডক্টৰ ঘৰলৈ লৈ আহিলোঁ। এতিয়া এক্সৰে কৰিব দিছে, কিবা কিবি কৰিব দিছে। এতিয়া সেইখিনি কামখিনি কৰি লওঁ। ভালকৈ নাচাক গাড়ী।